আজিৰ দিনত প্ৰায় সকলো প্ৰজন্মৰ মনতে একেই প্ৰশ্ন, কিয় বিয়াসমূহ ভাঙিছে ইমান? কিয় ডিভ'ৰ্চৰ হাৰ বৃদ্ধি পাইছে আগৰ তুলনাত? চিনাকি মানুহ, আত্মীয় বহুতৰে মাজত আচলতে ডিভ'ৰ্চৰ কিছু উদাহৰণ চাই সকলোৱে হতবাক। বিচাৰি ফুৰিছে কাৰণসমূহ, কিয়? আজি এই ভিডিঅ'টোত ডিভ'ৰ্চৰ কিছুমান পচিবল ৰিজনছ, সম্ভাৱ্য কাৰণসমূহ আলোচনা কৰিবলৈ মন গৈছে। আশা কৰোঁ আপোনালোকে নিজৰ ফিডবেক জনাবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত। ব'লক আৰম্ভ কৰোঁ। প্ৰথমটো কাৰণ যদি আমি উনুকিয়াব যাওঁ, সেয়া হ'ল অসন্মান। এটা সম্পৰ্কত কিন্তু সন্মানৰ বহুত প্ৰয়োজন। প্ৰেম ভালপোৱাতকৈও অধিক প্ৰয়োজন সন্মানৰ। আৰু অসন্মান কিন্তু কাৰোবাক একমাত্ৰ শাৰীৰিকভাৱে অত্যাচাৰ কৰিয়েই কৰা নহয়। কথাৰে, ধেমালিৰ চলেৰে, আনৰ সন্মুখত টণ্ট কৰি তেনেকৈও কিন্তু অসন্মান কৰিব পাৰি। বা কেতিয়াও কিবা আবদাৰৰ বা ইচ্ছাৰ ওপৰত গুৰুত্ব আৰোপ নকৰিও অসন্মান কৰিব পাৰি। অৱহেলা কৰিও অসন্মান কৰিব পাৰি। গতিকে এনে অসন্মান হয়তো দিনে নিশাই আৰু অন এ ডেইলি বেচিছ লৈ থাকিব নোৱাৰি। বহুতে ছেপাৰেশ্যনৰ পথটোকে উজু পথৰূপে বাছি লৈছে। ইয়াৰ পিছৰ কাৰণসমূহ যদি আমি চাবলৈ যাওঁ, দ্বিতীয় কাৰণত উল্লেখ কৰিম নট স্পেণ্ডিং টাইম উইথ ইচ আদাৰ। এতিয়া বিয়া বুলিলেতো একেলগে থকা নহয় জানো, কিন্তু অকল একেখন চাদৰ তলতে একেলগে সময় কটালেই কিন্তু সেয়া স্পেণ্ডিং টাইম বুলি নকয় বা সময় কটোৱা বুলি নকয়। উদাহৰণস্বৰূপে এগৰাকী পাৰ্টনাৰে আনগৰাকী পাৰ্টনাৰৰ সৈতে কিবা কথা পাতিব বিচাৰিছে আৰু আনজনে কিন্তু কিবা কামৰ মাজৰ পৰা বা মোবাইল ফোনত টিপি থাকি উত্তৰ দিব চেষ্টা কৰিছে বা কেতিয়াবা উত্তৰ দিব পাহৰিয়ে গৈছে। তাক কিন্তু কনভাৰ্চেশ্যন নকয়। গতিকে লিভিং টুগেডাৰ ইজ নট এনাফ। নন ৰেছপনচিভনেছ ডিউৰিং কনভাৰ্চেশ্যন ইজ another example of not spending enough time with each other. আন এটা কাৰণ হ'ল নিয়ন্ত্ৰণ। আমি প্ৰায় আমাৰ সম্পৰ্কবোৰত এজনে আনজনক কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰোঁ। আমি ভাবোঁ যিহেতু আমি এটা সম্পৰ্কত জড়িত, আমি আনজনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰখাৰ অধিকাৰ আছে আমাৰ। সেয়া এক ভুল ধাৰণা। অত্যাধিক নিয়ন্ত্ৰণে কিন্তু কি কৰে, এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু তেনে পৰিস্থিতিত কিন্তু এজন মানুহে বহু বেছি দিন থাকিব নোৱাৰে। আন এটা কাৰণ হ'ল দোষাৰোপ বা ব্লেম গেম। আমি যেতিয়াই কিবা এটা ইছ্যু হয়, এজনে আনজনক দোষাৰোপ কৰিবলৈ উঠি পৰি লাগি যাওঁ নহয় জানো, ডিফেন্সিভ হৈ পৰোঁ। গতিকে যেতিয়া কিবা আলোচনা কৰিব বিচাৰোঁ আমি এটা কথা কিন্তু দুই ধৰণে ক'ব পাৰোঁ। এটা হ'ল যে তুমি কেতিয়াও এনেকুৱা ভাল কাম নকৰা, বা আমি ইয়াক আন ধৰণে ক'ব পাৰোঁ যে মোৰ ভাল লাগে তুমি যেতিয়া এই কামটো এনেধৰণে কৰা। গতিকে দোষাৰোপ নকৰি আলোচনাৰ মাধ্যমেৰে সমস্যাসমূহ যদি ক্লিয়াৰ কৰিব বিচৰা হয়, তেতিয়াহ'লে বহুখিনি কথা ইজি হৈ পৰে। গতিকে ব্লেম গেম ইজ এনাডাৰ ৰিজন অফ ব্ৰেক ইন এ ৰিলেশ্যনশ্বিপ। এনাডাৰ ইজ জেলাচি। জেলাচিৰ পৰাই পিছত আকৌ উদ্ভৱ হয় সন্দেহ প্ৰৱণতাৰ। গতিকে জেলাছ হৈ কিন্তু এটা সম্পৰ্কত বহুত দিন শান্তিত থাকিব নোৱাৰি। সম্পূৰ্ণ বিশ্বাস ৰাখিহে সম্পৰ্ক এটাত আগবাঢ়িব পাৰি। ঈৰ্ষাপৰায়ণ মনোভাৱেৰে কিন্তু আপুনি পাৰ্টনাৰক কেতিয়াও ছাপৰ্ট কৰিব নোৱাৰে। আপুনি পাৰিলে পাৰ্টনাৰৰ বাবে সমস্যাৰহে সৃষ্টি কৰিব। সেয়া জাষ্টিফাইড নহয় যে ভাল পোৱাৰ বাবেতো মই ঈৰ্ষাপৰায়ণ নহয়। আন এটা হ'ল লেক অফ এপ্ৰিচিয়েশ্যন। আমি কিন্তু প্ৰায় এজন আনজনক প্ৰশংসা কৰিবলৈ পাহৰি যাওঁ। মনে মনে হয়তো কৰোঁ, কিন্তু কেতিয়াবা আচলতে মুখেৰে কৈ প্ৰশংসা কৰাটো খুব জৰুৰী। কেইজনে বাৰু আমি দিনটোত প্ৰশংসা কৰোঁ বা সপ্তাহতো এদিন প্ৰশংসা কৰি পাইছোঁ আমি আমাৰ পাৰ্টনাৰক কিবা এটা ভাল কামৰ বাবে বা সদায় কৰি অহা কামৰ বাবে কেতিয়াবা এনেই এটা স্বীকাৰোক্তি দি পাইছোঁনে? খুব কম আমাৰ এই হেবিটটো, নহয় জানো? চ' লেটছ ষ্টাৰ্ট এপ্ৰিচিয়েটিং ইচ আদাৰ মোৰ। আৰু আন এটা কাৰণ হ'ল ইম'শ্যনেল বা মেণ্টেল এবিউজ, আৱেগিক বা মানসিক অত্যাচাৰ। কাৰণ সদায়
মাৰপিট বা শাৰীৰিক অত্যাচাৰেই কিন্তু অত্যাচাৰ নহয়, তাতে বহুত ধৰণৰ অত্যাচাৰ সোমাই থাকে আৰু সেয়া দুয়ো পক্ষৰ ফালৰ পৰাই হ'ব পাৰে। গতিকে এইসমূহ কাৰণেই হ'ল ডিভৰ্চৰ প্ৰধান কাৰণ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পাম তাৰে আশাৰে আজিলৈ এৰিছোঁ। থেংক ইউ, বাই বাই।